নতুন ইউটিউবাৰৰ বাবে ভাল খবৰ আপোনাৰ ভিডিঅ'ত ভিউজ আহিবই আপুনি চিন্তা কৰিব নালাগে আপোনালোকৰ যদি 500 সাবস্ক্ৰাইবাৰ বা তাতকৈ বেছি আছে 5 লাখৰ ভিতৰত আছে সেই আপডেটটো আপোনালোকৰ বাবেহে আপডেটটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আজি ঘৰতে থকা বাবে সেই আপডেটটো আপোনালোককো দেখুৱাও মোৰ চেনেলটোত এনে ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ' আপলোড কৰি নাথাকোঁ বা এনে ধৰণৰ ইনফৰমেশ্যনৰ আপডেটৰ ভিডিঅ' বনাই নাথাকোঁ মোৰ চেনেলটো হৈছে ব্লগ চেনেল তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ moynakul ইউটিউব চেনেলটোলৈ আজি এটা সৰু ইনফৰমেশ্যন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আজিকালিতো গমেই পায় সকলোৱে ডেকা বুঢ়া সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি ইউটিউবত ভিডিঅ' আপলোড কৰি থাকে বা ইউটিউবৰ পৰা টকা ইনকাম কৰিব বিচাৰে এতিয়া ইউটিউবত কিছুমানৰ কণ্টেণ্ট ভাল হ'লেও ভিডিঅ'টো নচলে আপোনাৰ কণ্টেণ্টটো ভাল কিন্তু ভিডিঅ'টো ভিউজ নাহে ভিডিঅ'টো নচলে তাৰ বাবে এতিয়া ইউটিউবে এটা অপশ্যন কৰিছে নতুন এটা আপডেট লৈ আহিছে ইউটিউবে এতিয়া আৰু সেই আপডেটটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু সেই আপডেটটোৰ দ্বাৰাই মানুহৰ মানে কি আপোনাৰ ভিডিঅ'টো চলিব আৰু ভিডিঅ'টো চলাত সহজ কৰিব 4 দিন আগত ভিডিঅ'টো আপলোড কৰিছে ভিউজ আহিছে 16K আৰু দাদা সকলোৱে চিনিয়ে পায় সাবস্ক্ৰাইবাৰ আছে 122K আৰু ইয়াতে আপোনালোকক তলত দেখা পাইছে তলত দেখুৱাইছোঁ এইটো কমেণ্ট ছেকশ্যনত হাইপ বুলি আছে তাত যদি আমি ক্লিক কৰি দিওঁ এনেকৈ পইণ্টছ দেখুৱায় হাইপ 200 পইণ্টছ দেখুৱাইছে মোৰ আৰু হাইপ কৰি দিলোঁ 3600 হৈ গ'ল মানে মোৰটো প্লাছ হৈ গ'ল তাতে তো এনেকৈ যদি হাইপ কৰি দিয়ে ভিডিঅ'টো চলাত সহজ কৰিব সকলোৰে আৰু হাইপ সকলোৱে কৰিব কমেণ্ট ছেকশ্যনত গৈ আৰু সকলোৰে নাহিবও পাৰে এই অপশ্যনটো মোৰো চাগে অহা নাই ময়ো পোৱা নাই এতিয়ালৈকে আৰু বিশেষ একো এপ্লাই কৰিব লগা বা বেলেগ একো কৰিব লগা একো নাই নিজে নিজে আহিব ইউটিউবে নিজে নিজে দি দিব মাত্ৰ আপুনি ভিডিঅ'বিলাক আপলোড কৰি যাই থাকক নিজে নিজে আহি যাব তাত কোনো এপ্লাই কৰিব লগা অপশ্যন নাই এতিয়া আৰু এটা বেলেগ চেনেললৈ লৈ আহিছোঁ আপোনালোকক এইটো এটা সৰু চেনেল সাবস্ক্ৰাইবাৰ আছে 4.2K 19 ঘণ্টাৰ আগত ভিডিঅ'টো আপলোড কৰিছে ভিউজ আহিছে 406টা তো তেখেতেও পাইছে তেখেতৰ তাতো আহিছে দেখা পাইছে এই কমেণ্ট ছেকশ্যনত হাইপ বুলি 11,900 হাইপ কোনোবাই কৰিছে আৰু মই যদি কৰোঁ ইয়াতে হাইপ আহিছে 1.1K পইণ্টছ যদি মই কৰোঁ মোৰ পৰা ইমানখিনি পইণ্টছ যাব তো সৰু চেনেল হ'লেও ডাঙৰ চেনেল হ'লেও আপোনালোকলৈ দি দিব ইউটিউবে নিজে তাত কোনো চিন্তা কৰিব লগা কাৰণ নাই আৰু আপোনালোকে এনেকৈ ভিডিঅ'বিলাকত হাইপ কৰি দিব যদি মোৰ তাতে আহে মোৰ চেনেলটোতো হাইপ কৰি দিবলৈ নাপাহৰিব যাতে ভিডিঅ'টো চলাত সহজ হয় এনেকৈ ইজনে সিজনক সহায় কৰক আৰু কমেণ্ট ছেকশ্যনত গৈ সকলোকে যদি হাইপ অপশ্যনটো আহিছে হাইপ অপশ্যনটো যদি পাইছে হাইপ কৰি দিয়ক ভিডিঅ'টো যাতে চলাত সহজ হয় বা ভিডিঅ'টো যাতে চলে সহজে বা টকা ইনকাম কৰিব পাৰে তো এইটোৱে আছিল এটা সৰু ইনফৰমেশ্যন ইউটিউবৰ ওপৰত আপোনালোকলৈ আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো বাই বাই